মোৰ কাৰণে এখন মই হাজবেণ্ড সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি নতুন বছৰ এটাত জীৱনৰ ভৰি দিলোঁ মানে আজি মোৰ জন্মদিন হয় আৰু তাৰ কাৰণে আমি যাব ওলাইছোঁ আমাৰ আহত বতৰ ওচৰত জন্মদিন বুলি মুনমীয়ে মোক বৰ ধুনীয়া কাপোৰ এযোৰ দিছে সেইবাবে সেই কাপোৰযোৰ পিন্ধিয়ে ভগৱানৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ আৰু লগত তাইও যিহেতু মই আহিছোঁ বৰষাহঁতৰ ঘৰলৈ আৰু সৰ্থেবাৰীলৈতো আহিলে যাবই লাগিব বহুত জেগা ফুৰিবলগীয়া আছে গতিকে আমি এতিয়া যাম ফুৰিবলৈ সৰ্থেবাৰী বজাৰলৈ যাম আৰু কাঁহ পিতলৰ বস্তু দেখাম তাইক যিহেতু আমাৰ সৰ্থেবাৰীখন কাঁহ পিতলৰ বাবে বিখ্যাত আৰু সৰ্থেবাৰীৰ নাম শুনিয়ে আহিছোঁ কিন্তু মানে আজি চাবলৈ যাম শিৱসাগৰৰ ছোৱালীক এতিয়া দেখুৱাম সৰ্থেবাৰীৰ কাঁহ পিতলৰ বস্তু কিজানি আমাৰ ইয়াৰ পৰা কিবা কিবি লৈয়ে যায় আমাৰো লাভ হওক দুয়োজনী এতিয়া ওলাইছোঁ ই ৰিক্সাৰে সৰ্থেবাৰীলৈ আৰু এতিয়া আমি আহি পালোহি ন সৰ্থেবাৰী আৰু আমি এতিয়া পালোহি সৰ্থেবাৰী আৰু এতিয়া আমি যাম কাঁহৰ বাচন বৰ্তন চাবলৈ আহিয়ে দেউতাই দোকানত ক'লে যে তই কিবা কাঁহৰ বস্তু চাই ল নাইবা কিবা মূৰ্তি লৈ ল আৰু মোৰ এই বানবাতিটো চকুত লাগি গ'ল দেউতাৰ পৰা বাৰ্থডে গিফ্ট ল'বি নেকি ল'ম এখন মোৰ কাৰণে এখন মোৰ হাজবেণ্ডৰ কাৰণে আৰু গৰখীয়া গোঁসাই থানত যাব ওলাইছোঁ যিহেতু আজি কৃষ্ণৰ জন্মাষ্টমী আৰু সেই উপলক্ষে যাই তাত কেনেকুৱা পৰিৱেশ হয় আপোনালোকক দেখুৱাই আছোঁ ঘৰৰ পৰা ওলাইছোঁ মই আহিছোঁ মানে মোৰ ফেমিলিটো আছে আৰু লগত আমাৰ গগৈ ডাঙৰীয়া নি আৰু আপোনালোকে এটা ইণ্টাৰেষ্টিং বস্তু দেখাম ৰিমই মুখ ঢাকি লৈছে মানে তাই কেমেৰাটো ল'ব বহুত বেছি বেয়া পায় যাৰ কাৰণে এনেকৈ মুখ ঢাকিব লগা অৱস্থা হৈছে আৰু বুনিয়া কৈছে মোৰ বা এজনী আছে বাকো উঠাই ল'ম তাৰপিছত আমি যাম গৰখীয়া গোঁসাই থানত এতিয়া গৈ আছোঁ ক'ত গৈ আছা কৃষ্ণ মন্দিৰ কি নাম মন্দিৰটোৰ গৰখীয়া মন্দিৰ আছে মই জানো তই আগতে আহি পাইছিলি নে নাই পোৱা ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ নেকি আৰু এইজনী কেতিয়াবা একদম বাচ্চাতে আহিছিলোঁ ক্লাছ 3 মানতে আহিছিলোঁ এবাৰ মা আৰু দেউতাৰ লগত এই নাচো কুমতি চাই চিকি মিকি মনত পৰে বাকী ইমান বছৰ আহিছিলোঁ পুৰা বতাহ খাই ভগৱানৰ ওচৰত গোটেইকেইটা ভাল হ'ব এই গৰমত আমি এইদৰে ওলাইছোঁ গৰখীয়া গোঁসাইৰ থানলৈ আৰু এয়া হৈছে সৰভোগত থকা গৰখীয়া গোঁসাইৰ স্থান এই দিনটোত বহুত মানুহ ইয়াতে ভিৰ কৰিছে যিহেতু আজি জন্মাষ্টমী হয় আমি গোটেই পৰিয়ালটো এনেকৈ আহিছোঁ আৰু প্ৰথমতে মাহঁতে প্ৰসাদ লৈ ল'লে আৰু আমি ইয়াৰ পিছত যাম মন্দিৰৰ ভিতৰ ভাগলৈ যিহেতু কৃষ্ণৰ জন্মাষ্টমী আছিল সেইবাবে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোঁসাই থানত অগণন ভক্তই ভিৰ কৰিছিল আৰু আমিও এই বিশেষ দিনটোত আহিবলৈ ইয়াতে সুবিধা পালোঁ প্ৰথমে মা আৰু মুনমীয়ে ভগৱানক সেৱা জনালে আৰু তাৰপিছত ময়ো এগছি বন্তি জ্বলাই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ এই মূল নামঘৰটোৰ ভিতৰত এখন ময়ূৰ আসনো আছে আৰু মণিকূটৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হোৱা বিগ্ৰহৰ মূৰ্তিও আছে মূল নামঘৰটোৰ চাৰিওফালে বেৰবোৰত পুৰাণ উপপুৰাণৰ ভালেমান কাহিনীও অংকন কৰা আছে প্ৰত্যেক বছৰে এই স্থানত উলহ মালহেৰে কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ 5 দিন পিছত থানত পচতি উৎসৱ অৰ্থাৎ নন্দ উৎসৱ পালন কৰা হয় সেইদিনা এই থানত ভাগৱত পাঠ নাম প্ৰসংগৰ পিছত গৰখীয়াসকলে চৌহদৰ ভিতৰত পেক ভাওনা খেলে এই খেলত পুৰস্কাৰ লাভ কৰা প্ৰত্যেককে নাৰিকল দিয়া হয় লগতে এই বিশেষ দিনটোত ইয়াতে থকা গছবোৰত মানুহে গামোচাও বান্ধে আৰু বিচাৰে মনৰ আশাবোৰ পূৰণ কৰি দিবলৈ বহুত ভাল লাগিছে আৰু মই ইয়াত দি দিছে এইবাৰ বিয়া হ'ব তোমাৰ ফিক্স যিহেতু মোৰ জন্মদিন আছিল সেইবাবে আবেলিৰো যোগাৰ কৰিব আছে আৰু সেয়ে আমি আটাইকেইটা ঘৰলৈকে গুচি আহিলোঁ এইফালে পুৰোহিত আহি পাইছে আৰু ৰাতিৰ বাবে পূজাৰ যোগাৰ কৰি আছে কিয়নো আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণ পূজা
মনসা বর্তমান নিতেশ নমিতং মত্যঞ্চা ইয়ামেন সবিতা রতন দেব দাতি উপনিপশ্যম এই সূৰ্য সহস্ৰ দিনটো লঘোণে থাকি এইদৰে ভালকৈ পূজাখন সমাপ্ত কৰিলোঁ আৰু মনটো বৰ বেছি ভাল লাগিছে। দিনটো বহুত ব্যস্ততাৰ পিছত এতিয়া আমি শুবলৈ ওলাইছোঁ। এয়া আঁঠুৱা আমাৰ দেখি আৰু ইয়াৰ ভিতৰত মাছ ৰৌ মাছ এতিয়া আমি শুই যাওঁ। আজিৰ বাৰ্থডে ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ চেনেলটো ভাল লাগিছে তেতিয়াহ'লে লাইক